হে শিল্পী, তোমাক সশ্ৰদ্ধে প্ৰণাম। শ্ৰদ্ধাঞ্জলি জনাইছে এইদৰে। এইখন চাওকচোন, গাড়ীখন কিদৰে কিমান সুন্দৰকৈ সজাই পৰাই লৈ আহিছে। ইয়াতে জুবিন দা আছে নহয়নে? আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। জুবিন দাক এইটো দৃশ্যত চাবলৈ হয়তো কাৰো সাহস নহয়, মইতো একেবাৰে চাব পৰা নাই। তথাপি উপায় নাই, সত্যক আমি মানি ল'বই লাগিব, যিটো সঁচা। জন্ম মানে মৃত্যু আমি সকলোৱে জানো, কিন্তু এনেকুৱা ধৰণৰ মৃত্যু যাতে নহওক, আচলতে হ'ব নালাগিছিলে। গৰিমা বৌয়ে হাতযোৰ কৰি সকলোকে এটা কথাই কৈছে যে কোনো ধৰণৰ বিতৰ্ক নোহোৱাকৈ শান্তিৰে সুকলমে কামখিনি আপোনালোকে হৈ যাবলৈ দিয়ক। আপোনালোকে ৰাইজে ইমান বেছি মৰম দিছিলে জুবিনক, এতিয়াও জুবিন আহি আছে, আপোনালোকে সকলোৱে লগ পাব, সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব, কিন্তু প্লিজ আপোনালোকে সুকলমে কামখিনি হৈ যাবলৈ দিয়ক। এগৰাকী পত্নী হিচাপে তেখেতে এইখিনি কথা কোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে, আৰু সেইকাৰণে বেয়াও লাগিছিলে। মই ভাবিছিলোঁ যে আগতেও কৈছিলোঁ মই যে কোনো ধৰণৰ যাতে বিতৰ্ক নহওক, কিন্তু এতিয়া আকৌ অলপমান খেলি মেলিহে হৈছে কথাবিলাক। কি খেলি মেলি আপোনালোকে গমেই পাইছে যে মৃত্যু আচলতে জুবিনদাৰ সেইদৰে হ'ব নালাগিছিলে। এইবিলাক আকৌ মই কোৱা কথা নহয়, এয়া দেখিছেই নহয়, ইমান বুজাবলৈ চেষ্টা কৰিলোঁ তথাপিতো গৰিমা বৌয়ে মোকেই ওলাই দিলে। তাৰ পৰিণাম আজি কি হ'ল? কান্দি কান্দি ক'লে আচল কথা। গৰিমাই কিয় দোষ দিব খোজা নাই শেখৰ আৰু সিদ্ধাৰ্থক? আচলতে গৰিমা বৌ জড়িত আছে নেকি? এনেকুৱা ধৰণৰ এখন থাম্বনেইল পালোঁ, আৰু নাজানো কিয় জুবিন দাক এইদৰে চাব পৰা নাই। আচলতে এইদৰে কোনেও চাব পৰা নাই, কিন্তু মই যে একেবাৰেই চোৱা নাই এইদৰে। ইমান মানুহে ভিৰ হৈছে জুবিন দাক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে, অন্তিম বাৰৰ বাবে তেওঁক চাবলৈ গৈছে। ইমান কষ্ট কৰিছে, ইমান ৰ'দে বৰষুণে লঘোণ এভোকে, আচলতে দেখি মানে আচৰিত লাগি গৈছে, কিন্তু মই কিন্তু এইদৰে চাব পৰা নাই। গৰিমা বৌয়ে আচলতে এটা কথা কি ভুল কৰিলে নে কি কৰিলে নাজানো, কিন্তু এতিয়া সকলো এটাই ৰাইজে কৈছে যে কোনো কাৰণত শ্যামকানু মহন্তক খুদাই এৰা নহ'ব। কাৰণ শ্যামকানু মহন্তই জোৰ কৰি জুবিন দাক লৈ গৈছে আমাৰ মাজৰ পৰা, সেই জেগালৈ অকলে লৈ গৈ কিয় সাগৰৰ পাৰত এৰি দিব? বহুত ধৰণৰ কথা আমি সকলোৱে গম পাই আছোঁ, কিন্তু এই গৰিমা বৌয়ে হাতযোৰ কৰি এটা কথা কিয় ক'লে যে সিদ্ধাৰ্থক প্লিজ আপোনালোকে একো নক'ব, সি তাক অপকাৰ কৰিলে মানে ইয়াত বহুত কাম থাকি যাব কৰিবলৈ। এয়া হৈছে শ্যামকানু মহন্ত, আৰু শ্যামকানু মহন্তই ব্যৱহাৰ কৰিছিল নেকি জুবিনক বুলিও এনেকৈও আকৌ কৈছে। গতিকে শ্যামকানু মহন্ত আৰু যিকেইজন তিনিজন বন্ধু, তেওঁলোকে আৰু জুবিন দাক বুদ্ধি কৰি, আৰু শ্যামকানু মহন্তই এইটো কথা কৈছিলে যে জোৰ কৰিছিলে, কাৰণ জুবিন দাই এই কথাষাৰ কৈছিলে ছিংগাপুৰ যোৱাৰ মন নাছিল জুবিন গাৰ্গৰ। বেপাৰী শ্যামকানুৱে জুবিন নগ'লে চৰমপন্থা ল'ম বুলি ভাবুকি দিছিল বুলিও কৈছে। আৰু জুবিন দাই কৈছে মোৰ চিনেমাৰ ডাবিং আছে, মোৰ যাবলৈ কিন্তু অকণো ইচ্ছা নাই, চাওঁচোন কি কৰোঁ। এটাই আকৌ বৰ কামুৰি আছে নহয়, এনেকৈ কৈ পেলাই ছিংগাপুৰ গুচি গ'ল। আৰু যোৱাৰ পাছত তেওঁক সাগৰৰ তীৰলৈ অকলে কিয় পঠাই দিয়া হ'ল? লগত কিয় কোনো নাথাকিলে, বা যিখিনি আছিলে তেওঁলোকে কেয়াৰ নল'লে নেকি? জুবিন দা অসুস্থ বুলি জনাৰ পাছত এইদৰে ছিংগাপুৰলৈ নি অকলশৰীয়াকৈ কিয় তেওঁক এইখিনি কথা কৰিলে? জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ সাক্ষী হোৱাৰ সাহস গোটাব নোৱাৰিলে কিয় শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে? এই বন্ধুতকৈ শত্ৰুৱে শ্ৰেষ্ঠ। এইখিনি পিছে মই কোৱা নাই, এইখিনি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ যিখিনি আমি পাইছোঁ ইতিমধ্যে, কিন্তু মই সেই কথাকেইটা আনিবলৈ বিচাৰিছোঁ বাবে এইখিনিও আনিব লগা হৈছে। গতিকে কিয় গৰিমা বৌয়ে নিজৰ স্বামীতকৈ সিদ্ধাৰ্থক গুৰুত্ব দিলে? এই কথাটোৰ ওপৰত সকলোৱে প্ৰশ্ন তুলিছে। আচলতে জুবিন দা অকল গৰিমা বৌৰ হৈ থকা নাছিলে, জুবিন দাই সকলোকে, অসমৰ সম্পূৰ্ণ প্ৰত্যেক মানুহক সমান দৃষ্টিত অধিকাৰ দিছিলে। গতিকে সেই অধিকাৰখিনি তেওঁলোকে দেখাবই। তেওঁলোকে যিখিনি ইচ্ছা কৰিছে কৰিবলৈ এৰি দিয়াটো মই ভাবিছোঁ বহুত ডাঙৰ কথা। আচলতে কোনেও সহ্য কৰিব পৰা নাই। গৰিমা বৌয়ে প্ৰিয় মানুহজনৰ কাষত পত্নী গৰিমা বৌয়ে এইদৰে কান্দিছে, বা কান্দিবই সকলোৱে, কাৰো সহ্য হোৱা নাই। ইমান ধুনীয়াকৈ ওলাই যোৱা মানুহজন সাগৰত সাঁতুৰিবলৈ পৰ্যন্ত নামাৰ পাছত কেনেকৈ ঘপককৈ এনেকুৱা এটা হৈ যাব পাৰে? যদিও তেওঁ অসুস্থ আছিলে, তেওঁ ছিংগাপুৰলৈ যাব পৰা পৰিস্থিতি আছিলে, নহ'লেতো তেওঁ কেতিয়াও যাব নোৱাৰিলেহেঁতেন।
গতিকে হিয়া ঢাকুৰি কান্দিছে আৰু ৰাইজক কৈছে যে আপোনালোকে জুবিনক আগৰ পৰাই ইমান মৰম দিলে, এতিয়াও মৰম দিছে, শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখি আছে, ইমান কষ্ট কৰিছে, লঘোণে ভোকে বৰষুণত তিতি ৰ'দে পিয়াহে, নহয় জানো? এদিন দুদিনৰ কথা নহয়, বৃহস্পতিবাৰৰ পৰা শুকুৰবাৰৰ পৰা এইদৰে কষ্ট কৰি আছে, হয়তো সোমবাৰ মানলৈ এইদৰে কষ্ট কৰিব, সোম মঙলবাৰলৈ। গতিকে তেওঁলোকৰ যিটো ইচ্ছা যে তেওঁলোকে সিদ্ধাৰ্থ হওক, শ্যামকানু মহন্ত হওক, এওঁলোকক সন্দেহ কৰিছে, কিয় সন্দেহ কৰিছে সেইখিনি তেওঁলোকে ডাঙৰীয়াই এইদৰে দিল্লীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। আৰু অকণমান ফটো এইদৰেও ৰাখিলোঁ, আপোনালোকে ইতিমধ্যে দেখিছেই। গতিকে সেই কথাটো বহুত ডাঙৰ কথা হৈ গৈছে। ছিংগাপুৰ যোৱাৰ যিহেতু মন নাছিল জুবিন গাৰ্গৰ, গতিকে এই কথাটোক লৈ বহুতে এতিয়া বৰ্তমান বহুত জকি আছে। তেওঁলোকে কি কৰিব বিচাৰিছে, সেইখিনি কৰিবলৈ কিয় এগৰাকী পত্নী হিচাপে গৰিমা গাৰ্গে এৰি দিয়া নাই? নিজৰ স্বামীতকৈ কিয় বেলেগক গুৰুত্ব বেছিকৈ দিব লগা হ'ল? কথাটো কি? সিদ্ধাৰ্থ লাগিলে যোনেই নহওক, বহুত কামখিনি এৰি থৈ যাবলৈ গৈছে, যিখিনি কাম সিদ্ধাৰ্থই কেতিয়াও কৰিব নোৱাৰে। সকলোৱে কৈছে জুবিনৰ মৃত্যুৰ খবৰ লুকুৱাই ৰাখিছিল বুলিও কৈছে শ্যামকানু আৰু সিদ্ধাৰ্থই। গতিকে তাৰ পাছতো গৰিমা গাৰ্গে কিয় সিদ্ধাৰ্থৰ ওপৰত একো ল'ব নালাগে বুলি একশ্যন তেওঁ কিয় ক'ব? এই কথাটোৰ ওপৰত বেলেগ ধৰণৰ এটা প্ৰশ্ন উঠিছে। কিন্তু এগৰাকী পত্নী হিচাপে তেওঁৰ এই পৰিস্থিতিত, স্বামীৰ এনেকুৱা এটা পৰিস্থিতি হৈ যোৱাৰ পাছত এগৰাকী পত্নীৰ কি হ'ব পাৰে? তাতোতকৈও এগৰাকী পত্নী মানে জুবিন গাৰ্গৰ পত্নী, জুবিন গাৰ্গৰ পত্নী হোৱাৰ সৌভাগ্যকণ তেওঁৰ আছিলে। আৰু তেনেকুৱা এগৰাকী পত্নীয়ে কিয় আজি সেই স্বামীজনৰ কাৰণে সেইখিনি কৰিবলৈ চেষ্টা কৰা নাই বা মানা কৰিছে যে সিদ্ধাৰ্থক যাতে আপোনালোকে এইটো নকৰে? আৰু আজি এই পৰিস্থিতিত জুবিন দা পৰি আছে, তেওঁক যে ব্লেকমেইল কৰি পেলাই যে লৈ যোৱা হ'ল, যে নাহিলে, যদি নাহা তেতিয়াহ'লে মই কিন্তু ছুইচাইড কৰিম, সেই কথাষাৰ কৈ লৈ যোৱাৰ পিছত আজি তেওঁলোক কোনো কিয় অহা নাই? আজি কিয় এই পৰিস্থিতিত জুবিন দাক অকলশৰীয়াকৈ এৰিলে? বহুত কথা আছে ইয়াত। গতিকে যদিও ভাবিছিলোঁ যে বিতৰ্ক নহওক, তথাপিতো এটা কথা ক'বলৈ বাধ্য যে এইখিনি বিচাৰ কিন্তু হ'বই লাগে। আৰু নহ'লে কিন্তু বহুত বেছি উদঙীয়াকৈ চৰিবলৈ পালে সিহঁতি, আৰু কিবা কৰিবলৈ আচলতে নায়েই। জুবিন দা যিহেতু শেষেই হৈ গ'ল। কিন্তু কোনো অনুৰাগীয়ে ভবা নাছিলে কিমান পাগল হৈ আছে সকলো অনুৰাগী, কেনেকুৱা পৰিস্থিতিত। কৈছোৱেই, আমি সকলোৱে দেখিছোঁ গুৱাহাটীত ইমান বেছি কষ্টত, ভোকে লঘোণে বৰষুণত তিতি ৰ'দে বৰষুণে কেনেকুৱা কষ্ট কৰিছে। আজি এই পৰ্যায়ত জুবিন দাক চাম বুলি আচলতে কোনো ৰখি থকা নাছিলে। কিন্তু কি কৰিব, শ্যামকানু মহন্তৰ পত্নীয়ে কিন্তু খিলখিলাই হাঁহিছিলে। কিন্তু সেই খিলখিলাই হহা মানুহখিনিক গুৰুত্ব দিব লাগিবনে? এই কষ্টত থকা, ইমান কষ্টত ৰ'দে বৰষুণে, চাওকচোন, ছাতি লৈছে, সহ্য কৰিব পৰা নাই, ভোকত আছে, বৰষুণত তিতি আছে, ৰ'দত সিজি আছে, সেই মানুহখিনি, সেই অনুৰাগীখিনিয়ে কিয় আছে? সেই অনুৰাগীখিনিয়ে তেওঁক কিমানখিনি কষ্ট পোৱাটো বুলি ভবা নাই। তেওঁলোকে নিজৰ কষ্ট ত্যাগ কৰিছে, ইমান ভোকত পিয়াহত তেওঁলোকে জুবিন দাৰ সেইখিনি সহ্য কৰিব পৰা নাই। তেওঁক অন্তিমবাৰৰ বাবে বিদায় দিবলৈ যদিও আহিছে, কিন্তু তেওঁলোকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক যিখিনি তেওঁলোকে সন্দেহ কৰিছে, সেইখিনি হয়তো কৰিবলৈ বিচাৰিছে যিকোনো প্ৰকাৰে। কিন্তু গৰিমা বৌৱে সেইখিনি আচলতে এৰি দিব লাগিছিলে। সেইটোতে এটা ডাঙৰ প্ৰশ্ন আহি গ'ল, কিয় গৰিমা বৌৱে নিজৰ স্বামীতকৈ সিদ্ধাৰ্থক বেছি গুৰুত্ব দিছে? আৰু যদিহে আজি এই পৰিস্থিতিটোত আহিলেহেঁতেন, এতিয়াতো শ্যামকানু মহন্তই ব্লেকমেইল কৰি যিহেতু লৈ গৈছিলে, এতিয়া কিয় অহা নাই? আজি এইটো সময়ত এই অনুৰাগীসকল আছেনে, শ্যামকানু মহন্ত আছেনে, সিদ্ধাৰ্থ আছে? বহুত কথা আছে ইয়াত। গতিকে যি হৈছে সেইখিনি আচলতে ওলাব লাগে, ধৰা পৰিব লাগে, দুখীয়া শাস্তি পাব লাগে। জুবিন দা অসমৰ ইমান এটা ডাঙৰ সম্পদ হেৰুৱাই পেলোৱা হৈছে। এদিন মানুহৰ জন্ম হ'লে এদিন মৃত্যু আছেই, কিন্তু অসম্ভৱকৈ মৃত্যু হৈ গ'ল। অসম্ভৱকৈ জুবিন গাৰ্গে যাবলৈ ইচ্ছা কৰা নাছিলে, কিন্তু সেই শ্যামকানুৰ কথা চিন্তা কৰি যিহেতু গুচি গ'ল, আৰু শ্যামকানুৰ কথা চিন্তা কৰি গুচি যোৱাৰ পিছত আজি জুবিন দা যাওঁতে কিদৰে গৈছিলে, ঘূৰি আহিলে কিদৰে। আৰু গতিকে আৰু তাৰ পাছত গৰিমা বৌৱে কিয় কৈছে যে সিদ্ধাৰ্থক আপোনালোকে একো নকৰিব, তাক কিবা এটা একশ্যন ল'লে কিন্তু বহুত কাম থাকি গৈছে কৰিবলৈ, সেইখিনি কোনে কৰিব? কিন্তু সকলো অনুৰাগীয়ে এটা কথা কৈছে, জুবিন দাৰ যিখিনি কাম থাকি গৈছে সেই কামখিনি কোনেও শ্যামকানুৱে সিদ্ধাৰ্থই কৰিব নোৱাৰে। সেইখিনি যি থাকি গ'ল থাকিয়ে গ'ল, আৰু যিখিনি কৰি থৈ গ'ল সেইখিনি কৰি থৈ গ'ল। গতিকে ময়ো সেইটো আশা কৰিছোঁ, যদি প্ৰকৃততে তেনেকুৱা কিবা কৰিছে আৰু কৰা যেন লাগিছে, কাৰণ শ্যামকানু মহন্তৰ পত্নীগৰাকীয়ে এনেকৈ খিলখিলাই